নমস্কাৰ, মই লোভা হাজৰিকা। ভালে আছে আপোনালোক? আহক আজি আপোনাৰ ঘৰলৈ যাওঁ আৰু আপুনি থকা ঠাইখন লগত পৰিচিত হওঁ। সেই অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে স্বৰাম ধন্য বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ কবিতা এষাৰি আৰম্ভ কৰোঁ। এটুক টুটুক কৰি ডাৱৰৰ পানী পৰি ভৰিকৈ বহল সাগৰ, কণ কণ বালি চাহি ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। হয়, এটুক টুটুক কৰি যিদৰে সাগৰৰ সৃষ্টি হয়, সেইদৰে জীৱনৰ প্ৰতিটো দিনেই আমাক এটা এটা অভিজ্ঞতা দি আহিছে আৰু সেই অভিজ্ঞতাসমূহ লৈয়ে আমি জীৱন পাৰ কৰিব লাগিব। আমি জীৱন বাটত বিভিন্ন সময়ত বিভিন্নজন মানুহ লগ পাওঁ আৰু তেওঁলোকৰ পৰা যদি আমি শিকিবলগীয়াসমূহ লওঁ, আমি যেনো জ্ঞান সাগৰত সাঁতুৰিব নোৱাৰিম। আহকচোন আজিয়ে যাওঁ এনে এটা ফেমিলিলৈ, য'ত আছে আমাৰ মৰমৰ বন্তি বাইদেউ আৰু মানৱজ্যোতি দাস দা। আহক সেই ফেমিলিটোৰ লগত আমি পৰিচয় হওঁ। নমস্কাৰ, মোৰ নাম মানৱজ্যোতি দাস। মই পোনপ্ৰথমে লোভা হাজৰিকাক ধন্যবাদ দিছোঁ এই অনুষ্ঠানটিত মোক অংশগ্ৰহণ কৰাৰ কাৰণে সুযোগ দিয়াৰ বাবে। মই নাকি কৰি দিব বিচাৰিছোঁ, তাই মোৰ মা সুজাতা দাস আৰু এই দৰ্শনা আৰু উপাসনা। নমস্কাৰ, মোৰ নাম উপাসনা দাস। মই ভুৱনেশ্বৰত বিটেক কৰি আছো ফাইনেল ইয়েৰ। নমস্কাৰ, মই দৰ্শনা দাস এণ্ড মই এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিছোঁ। মই বৰ্তমান কৃষি বিভাগত কৰ্মৰত আৰু মই দিছপুৰ ৱাৰলেছৰ বাসিন্দা। মোৰ সহধৰ্মিনীৰ নাম মন্তি বৰুৱা আৰু মই মোৰ মাৰ লগত মই ইয়াতে আছোঁ। মোৰ আচল ঘৰ বুলি ক'বলৈ হ'লে মোৰ দেউতাৰ ঘৰ আছিলে জনীয়া আৰু মাৰ ঘৰ বৰপেটা। কিন্তু দেউতাই পঢ়া কালতে গুৱাহাটীলৈ গুচি আহিল আৰু গুৱাহাটীতে তেওঁ চাকৰি কৰি পেলাই তেওঁৰ জীৱন অতিবাহিত কৰিলে। গতিকে সেই সূত্ৰে মই গুৱাহাটীতে ডাঙৰ দীঘল হৈছোঁ আৰু মই স্কুল পঢ়িছিলোঁ চেনীকুঠি এল পি স্কুল, তাৰপিছতে কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাৰ পৰা কটন কলেজৰ পৰা মই প্ৰি ইউনিভাৰ্চিটি পাছ কৰি যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত ভৰ্তি হ'লোঁ আৰু তাৰপিছতে মই কৃষি বিভাগত কৰ্মৰত হৈ আছোঁ। মোৰ হবি বুলি ক'লে আচলতে মই সামাজিক কাম কাজ অলপ কৰি ভাল পাওঁ আৰু মই 2011 চনত কোমনাধা বুলি যিটো আছে সমন বৰগোহাঁই ছাৰৰ মানস পুত্ৰ, সেই অনুষ্ঠানটিৰ লগত জড়িত হৈ আছোঁ আৰু তাতেই মই বহুত বৰেণ্য ব্যক্তিৰ সান্নিধ্য পাইছোঁ আৰু তাৰ ভিতৰত মোৰ ডক্টৰ অঞ্জন চৌধুৰী, ডক্টৰ সৌৰভ ভূঞা, ডক্টৰ নৰেশ্বৰ শৰ্মা, ৰবি কটকী প্ৰমুখ্যে এই ব্যক্তিসকলৰ নাম মই ল'বই লাগিব। আৰু এই অনুষ্ঠানটি আচলতে যিসকল শাৰীৰিকভাৱে সক্ষম লোক বা যিখিনি আৰ্থিকভাৱে পিছপৰা লোক, তেখেতসকলে দুৰাৰোগ্যত ভুগি থাকিলে তেখেতসকলৰ সাহায্যৰ কাৰণে অনাধাৰৰ পৰা সহায় আগবঢ়োৱা হয় আৰু এই যিখিনি সাহায্যৰ পুঁজি ৰাইজৰ দান বৰঙণিৰ পৰাই তোলা হয় আৰু এতিয়ালৈকে প্ৰায় 4 কোটি টকা তেনেকৈ ৰাইজৰ পৰা তুলি সেইসকল ব্যক্তিক বা যিখিনি লোক আছে তেখেতসকলৰ মাজত বিতৰণ কৰি দিয়া হৈছে। ইয়াৰ লগতে মই আগতেই কৈছোঁ, মই কটন কলেজত পঢ়িছিলোঁ। আমি 1982 চনত কটনত ভৰ্তি হৈছিলোঁ আৰু পৰৱৰ্তী সময়ত আমি প্ৰাক্তন কটনীয়ানখিনি লগ লাগি 2017 চনত কটনীয়া নেতৃত্ব বুলি এটা গোট খোলোঁ আৰু এই গোটৰ জৰিয়তে প্ৰধানতঃ গুৱাহাটীৰ আশে পাশে যিখিনি অনুষ্ঠান আছে, যিসকল শাৰীৰিকভাৱে অক্ষম লোক বা তেখেতসকলৰ অনাথ আশ্ৰম জাতীয় যিখিনি আছে, সেইসকলক আমি আমাৰ গোটৰ পৰা যিমানখিনি পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াইছোঁ। তেখেতসকলৰ মানসিক উৎকৰ্ষৰ কাৰণে আমি সংগীতৰ জৰিয়তে তেখেতসকলৰ উচ্চ ছাত্ৰীবলৈ প্ৰয়াস কৰিছোঁ। ধৰমতোলত অন্তঃবিদ্যালয় আছে বা আমাৰ জালুকবাৰীত শিশু কল্যাণ পৰিষদৰ যিটো অনুষ্ঠান আছে বা ডেষ্টিনেশ্যন ডেষ্টিনেশ্যন এনেকুৱা ধৰণৰ অনুষ্ঠানত গৈ পেলাই আমি তেখেতসকলে যিটো প্ৰয়াস কৰিছে, এই যিখিনি পিছপৰা লোক বা যিখিনি সক্ষম লোকক আগুৱাই নিয়াৰ বাবে সেইটো আমি সহযোগী হ'বলৈ চেষ্টা কৰিছোঁ। মোৰ গানৰ প্ৰিয় গায়ক বুলি ক'লে জুবিন গাৰ্গটো আছেই আৰু জয়ন্ত হাজৰিকা মোৰ প্ৰিয়। জয়ন্ত হাজৰিকা মোৰ প্ৰিয় গায়ক আৰু সংগীত গায়ক। তেখেতৰ যি অমৰ সৃষ্টি পুৰাত নগৰ, এই গীতটি প্ৰতি বৰ্ডত বজাবৰ কাৰণে কৰা কিবা ভুল ভ্ৰান্তি হ'লে মাফ কৰি দিব।
আপোনালোকৰ লগত পৰিচয় কৰি দিব বিচাৰিছোঁ মোৰ সহধৰ্মিনী মন্ত্ৰী বৰুৱা। নমস্কাৰ। তেখেতে এতিয়া তেখেতৰ বিষয়ে কিছু কথা আপোনালোকক ক'ব। নমস্কাৰ, মোৰ নাম মন্ত্ৰী বৰুৱা আৰু মই গুৱাহাটী ITI ছুপাৰভাইজাৰ হিচাপে কাম কৰি আছোঁ। আৰু মই বিবাহ সূত্ৰে মই গুৱাহাটীৰ বাসিন্দা বৰ্তমান। মোৰ ঘৰ গৌৰীপুৰত আৰু মোৰ দেউতা পিছলৈ ধুবুৰীৰ বাসিন্দা হৈছিল। গৌৰীপুৰ বুলি ক'লে প্ৰতিমা পাণ্ডেৰ নাম সকলোৰে মনত পৰে। প্ৰতিমা পাণ্ডেৰ লগত আমাৰ বহুতো স্মৃতি জড়িত হৈ আছে। আৰু প্ৰতিমা পাণ্ডেৰ এই মাটিয়াবগৰ যোনটো ঘৰ, সেইটোত আমি বহুতো আগতে গৈছিলোঁ আৰু সেই হিচাপে আমাৰ দেউতাহঁতৰ লগত প্ৰতিমা পাণ্ডেৰ বহুতো গানৰ এই জলচা এইবিলাক আদি হৈছিলে। সেনেকুৱা ধৰণৰ বহুতো স্মৃতি আছে প্ৰতিমা পাণ্ডেৰ লগত। আৰু ধুবুৰীত দুৰ্গা পূজা বহুত ধুনীয়াকৈ হৈছিল, বহুত ধুনীয়া ডেকৰেশ্যন হৈছিল। ধুবুৰীত দুৰ্গা পূজা এটা লেখত লগীয়া পূজা হয়। আৰু ধুবুৰী বুলি কওঁতে ধুবুৰীত এনে ধৰণৰ বহুতো ইতিহাস প্ৰসিদ্ধ স্থান আছে, যেনে নেতাই ধুবুৰীৰ ঘাট, তাৰপিছত ধুবুৰী শিৱ টেম্পল, তাৰপিছত মহামায়া মন্দিৰ, তেনেধৰণৰ বহুতো স্থান আছে। আৰু মই BN কলেজৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি হায়দৰাবাদত কমলা নেহৰু পলিটেকনিকত ডিপ্ল'মা কষ্টিউম ডিজাইনিং এণ্ড ড্ৰেছ মেকিঙৰ ওপৰত লৈছিলোঁ। আৰু মই বৰ্তমান লকডাউনৰ সময়ত, ক'ভিডৰ সময়ত বাহিৰৰ পৰা বহুত অসমীয়া যুৱক যুৱতী অসমলৈ উভতি আহিছে। আৰু মই ভাবোঁ যে তেওঁলোকে ভকেশ্যনেল ট্ৰেইনিঙৰ যোগেদি কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰিব আৰু তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পাৰে বুলি ভাবিছোঁ। মাস্ক বনাই অতিবাহিত কৰিছোঁ আৰু মোৰ বন্ধু বান্ধৱীসকলক গিফ্ট হিচাপে দিছোঁ। আৰু আপোনালোকে যাতে ঘৰতে মাস্ক বনাব পাৰে, সেইকাৰণে মই মাস্কৰ এটা নমুনা প্ৰস্তুত কৰিছোঁ আৰু সেইটো আপোনালোকে চাই পেলাই মাস্ক যাতে ঘৰতে বনাব পাৰে, সেইকাৰণে মই আপোনাক দেখাব খুজিছোঁ। এয়া হ'ল মাস্কৰ পেপাৰ পেটাৰ্ণ। আৰু এইটো মাস্কৰ পেপাৰ পেটাৰ্ণত প্ৰথমতে আপোনালোকে 13 চেণ্টিমিটাৰ ড্ৰ কৰিব আৰু দীঘলত আপোনালোকে 14.5 চেণ্টিমিটাৰ ড্ৰ কৰিব আৰু এইটো এটা জইণ্ট কৰি ল'ব। তাৰপিছত ইয়াৰ পৰা এইটো মিডিল পইণ্টটো জোখ লৈ ল'ব আৰু মিডিল পইণ্টৰ পৰা আপোনালোকে 3 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ এইটো বঢ়াই দিব। আৰু এইখিনি বঢ়োৱাৰ পিছত এইটো ছাইডৰ পৰা আপোনালোকে 2.5 চেণ্টিমিটাৰ জোখ ল'ব আৰু এইপিনে 3 চেণ্টিমিটাৰ জোখ ল'ব। জোখ লোৱাৰ পিছত এনেকুৱা এটা শ্বেপত আপোনালোকে এইটো ড্ৰ কৰি ল'ব। তাৰপিছত এই ড্ৰ কৰাৰ পিছত ইয়াতে যোনটো লাইন দেখাইছে ডট ডট লাইন, এই লাইন কেইটা হ'ল ষ্টিচিং লাইন। এইটো হ'ল ষ্টিচিং লাইন। আৰু এই যে প্লেইন লাইনটো দেখাইছে, সেই প্লেইন লাইনটো হ'ল চিমিং এলায়েন্স। তাৰমানে এইটো লাইনত আপোনালোকে কাটিব লাগিব, এইটো লাইনত আপোনালোকে কাটিব লাগিব। আৰু এই বস্তুটোত আপোনালোকে 4টা ভাগ থাকিব, 4টা ভাগ। এইটো হ'ল ফল্ডিং লাইন, এইটো ভাঁজ কৰি লৈ এইটো এনেকুৱা 4টা ভাগ থাকিব। ঠিক তেনেধৰণৰ পুৰুষৰ কাৰণেও এনেকুৱা এটা মাস্কৰ এইটো আৰ্হি আৰু এইমতে আপোনালোকে জোখবিলাক দিয়া আছে, সেই জোখত পুৰুষৰ জোখত এই মাস্কটো কাটি পেলাই, পেটাৰ্ণটো কাটি পেলাই মাস্ক চিলাব পাৰিব। এইটো এনেকে মাৰ্কিং কৰি যাব লাগিব, এনেকে মাৰ্কিং কৰি এই পেটাৰ্ণৰ চাইডে চাইডে মাৰ্কিং কৰিব। আৰু কাটোতে আপোনালোকে এইটো এক্সট্ৰাকে কাপোৰ ৰাখি বাহিৰত কাটি পেলাই এইটো মাস্কটো কাটিব লাগিব। এনেকুৱা 4টা ভাগ হ'ব, এনেকুৱা 4টা ভাগ হ'ব, 4টা ভাগ হ'ব। আৰু তাৰপিছত আপোনালোকক মই দেখাব খুজিছোঁ যে এইটো 4টা ভাগ হোৱাৰ পিছত আপোনালোকে কেনেধৰণে চিলাব। তাৰপিছত এই 4টা ভাগত আপোনালোকে এই যোনটো দাগ দিয়া আছে, এই দাগে দাগে আপোনালোকে এনেকে চিলাই যাব। চিলাই কৰাৰ পিছত আপোনালোকৰ বস্তুটো এনেধৰণৰ হ'ব, এইটো এনেধৰণৰ কি হ'ব। আৰু তাৰপিছত আপোনালোকে এই 4টা ভাগ ওলোটাকৈ লৈ পেলাই এই এনেকে জইন কৰাৰ পিছত আপোনালোকে ওলোটাকে এনেকে ল'ব, লৈ পেলাই এইটোৰ লাইনে লাইনে আপোনালোকে এনেকে চিলাই যাব। এইপিনৰ পৰা আৰু তলৰ পিনৰ পৰা এনেকে চিলাব। চিলাই কৰাৰ পিছত আপোনালোকে এই দুটা সাইড খোলা থাকিব, এই দুটা সাইড খোলা থাকিব। তাৰপিছত বস্তুটো আপোনালোকে ভিতৰেদি ওলোটাই দিব।
ওলটাই দিয়াৰ পিছত মাস্কখন দেখাত এনেধৰণৰ হ'ব আৰু তাৰপিছত এই দুটা চাইড খোলা থাকিব। এই দুটা চাইড খোলা থাকোতে এই দুটা চাইড অলপ এনেকে ফল্ডিং কৰি ল'ব লাগিব। এনেকে অলপ ফল্ডিং কৰি ভিতৰ পিনে সোমাই ল'ব লাগিব। ইয়াতে সোমাই লোৱাৰ পিছত আপোনালোকে এনেকে দুটা ইলাষ্টিক ল'ব। এনেকে লৈ পেলাই এই কিহৰ ভিতৰত সোমাই দি ইয়াতে চিলাই কৰি দিব। লোভা, তোমাৰ অনুষ্ঠানত সুযোগ দিয়াৰ বাবে তোমাক ধন্যবাদ জনালো আৰু তোমালৈ মই উপহাৰ স্বৰূপে কেইটামান মাস্ক আগবঢ়ালো। এইটো ষ্টে ছেফ, তোমালোকে সকলোৱে যাতে ভালে থাকে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ষ্টে ছেফ। ধন্যবাদ মোৰ অনুষ্ঠানসমূহ চোৱাৰ বাবে আৰু মোক ক'ব কেনেকুৱা লাগিল। সদায় কোৱাৰ দৰে কওঁ, সুখী থাকক, সুখলে থাকক আৰু হাঁহি থাকক। ধন্যবাদ।